জীৱনৰ পথত বহুতেই তোমাক কষ্ট দিব, বহুতেই বেইমানিও কৰিব। কিছুমানে বিশ্বাসঘাতকতা কৰিব, ভালপোৱাৰ নামত অভিনয় কৰিব, বন্ধুত্বৰ নামত ব্যৱহাৰ কৰিব, আৰু তুমি এই সকলোবোৰ আওকাণ কৰিয়ে নিজৰ কামত আগবাঢ়িব লাগিব। দেখিবা এদিন সেইবোৰ মানুহে তোমাক দেখিলে লাজ কৰিব। কেতিয়াবা পৰিস্থিতি চাই মৌন হৈ থাকিব লগা হয়, কিন্তু সেয়া মোৰ দুৰ্বলতা নহয়। তুমি গুৰুত্ব কমাই দি থকা, মই দূৰত্ব বঢ়াই দিম। জীৱনলৈ বহুত মানুহ আহিব আৰু যাব, কিন্তু মনত ৰাখিবা তোমাৰ বাবে যোগ্যজন কিন্তু সদায় তোমাৰ কাষত থাকি যাব। জীৱনত এই 3টা কাম কেতিয়াও নকৰিবা। 1 নম্বৰ, তোমাৰ সংগী হৈ থাকিবলৈ কাকো জোৰ নকৰিবা। আৰু 2য়, তোমাৰ সৈতে কথা পাতিবলৈ, তোমাক সময় দিবলৈ কাৰণে কাকো জোৰ নকৰিবা। আৰু 3য়টো হৈছে জোৰ কৰি কাৰোবাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা নকৰিবা। আনক ঠগি নাভাবিবা যে তুমি জয়ী হৈছা। মনত ৰাখিবা, বিশ্বাসৰ মৰ্যাদা ৰাখিব নোৱাৰাটোৱেই জীৱনৰ ডাঙৰ পৰাজয়। বহুত বেয়া পাওঁ সেই মানুহবোৰক যিবোৰে দুদিনৰ বাবে আহি জীৱনটোৱে খেলিমেলি কৰি যায়। আশাবাদী জীৱনটোত বহুত সপোন আছে পূৰাবলৈ, অপেক্ষা মাথো সময়ৰ। সুখ বিচাৰি বিচাৰি মৃত্যুৰ কাষ চাপি যোৱাৰ নামেইটো হ'ল জীৱন। লুটিয়াই লুটিয়াই পঢ়ি গৈ থকা জীৱনৰ কিতাপখন, কি ঠিক পৰৱৰ্তী পৃষ্ঠাত কিজানি সুখেই লিখা আছে। গোটেই পৃথিৱীৰ লগত যুঁজিব পৰা মানুহেও কেতিয়াবা নিজৰ লগত যুঁজাৰো সামৰ্থ্য হেৰুৱাই পেলায়। সময় সকলোৰে আহে, এদিন মোৰো সময় আহিব। এতিয়া মাথো অপেক্ষা সেই সময়লৈ।